প্ৰথম আমাৰ এনে ভাল নাম কেইটা জানা নে নাজানা? জানো হে গাইজ, কি খবৰ? আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আজি আপডেটটো হৈছে ডিম্পু বৰুৱাৰ বিষয়ে। ডিম্পু বৰুৱা শিলচৰ যায় প্ৰাগ চিন এৱাৰ্ডৰ বাবে, য'ত নেকি কে আৰু মোহনো থাকে। আপোনালোকলৈ তাৰে এটা সৰু ক্লিপ মই আগবঢ়াই দিছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু নতুনকৈ চেনেলটোত কোনোবা আহিছে যদি ছাবস্ক্ৰাইব কৰি ল'ব। নমস্কাৰ, আমি আহি আছোঁ শিলচৰলৈ। আচলতে প্ৰথমে দেখুৱাই ল'লোঁ আমাৰ ডিম্পুক, চবৰে মৰমৰ কেনেকৈ ভিডিঅ'বিলাক ৰেডি কৰে, তাকে আমি ফ'ল' কৰি আহিছিলোঁ বহুত সময়। সেইকাৰণে আমি শিলচৰৰ এই পাইলটদাৰ লগত সি কথোপকথন কৰি গৈছে তাৰ কিবা এইবিলাক প্ৰয়োজনীয় ইনফৰ্মেশ্যনৰ কাৰণে। আৰু মোৰ লগত আছে এয়া প্ৰীতম চাহ, চিনি পাবই। চৰি, দীপজ্যোতি কেওট। তাৰপিছত আমাৰ ভাইটিৰ নাম কি কৈছিলা? সুমন কলিতা। সুমন, তেওঁৰ ঘৰ টিহুত। টিহুৰ লগত মোৰ এটা টিহুত আপোনাৰ কোনোবা আছেতো? টিহুত মই হেৰি কৰিছিলোঁ, বক থৈছিল লাষ্ট টাইম বুক থৈ আকৌ আনিছোঁ বিয়া পাতি। বাকী ডিম্পু আছে, আমি চব প্ৰাগ চিনে এৱাৰ্ডত আহি আছোঁ। একো নিলিখাকৈ হঠাৎ লাইভ আহিলোঁ। ডিম্পু, তুমি সোধা নিচিনাকে কোৱা এতিয়া কিবা এটা। আমি সুধিছোঁ আজি প্ৰাগ চিনে এৱাৰ্ডৰ কাৰণে প্ৰথমবাৰৰ কাৰণে শিলচৰ আহিছোঁ। অনলি মই নহয়, কেকে দাইও বোলে প্ৰথম আহিছে শিলচৰ, প্ৰথম এবাৰ। আৰু মোহন দেও শিলচৰ প্ৰথম। আমাৰ এনে ভাল নাম কেইটা জানা নে নাজানা? জানো নাই নাই, একো নহয়, তেনেকে ক'লেও হ'ব। কেকে বুলি ক'লেও হ'ব, বেয়া নাপাওঁ। কেকে বুলি সকলোৱে জানে আৰু জানে মোহন দাৰ নামটো অৰিজিনেল মোৰ দীপজ্যোতি কেওট। দেৱজ্যোতি কেওট। হে দোস্ত, হে দুষ্ট দুষ্ট নহয় দোস্ত। হে দুষ্ট, মই তাক মাতিছো আহি। মৰয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমালে, তুমি আদৰি ল'বা পাৰো বতৰা। কি যে বুকু ভৰা মোৰে মন বননিত তুলিলে ঢৌসুৰীয়া। গানে গানে তুমি মোৰ, সুৰে সুৰে তুমি মোৰ, দূৰে দূৰে নৰবা মোৰ, পাওঁ যেন কাষতে মোৰ, তেজে তেজে তুমি মোৰ, হুৱা